সভা সন্মিলন সেনেকুৱা অনুষ্ঠিত কৰা দেখা গৈছে আজি মন্দিৰবাৰীত আপুনি মুখ্য অতিথি হিচাপে ইয়াত অংশগ্ৰহণ কৰি কি দেখা পালে আৰু কি ক'ব আজি আমাৰ এই মন্দিৰবাৰী ব্লকৰ অধীনত যিখিনি বুথ আছে 89 সেই গোটেইখিনি বুথৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী তথা আমাৰ যিসকল বুথত থকা যিসকল নেতৃবৃন্দ আছে তেওঁলোকক লৈ বুথ সন্মিলন আজি ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু এই বুথ সন্মিলনটো প্ৰত্যেক দলৰে প্ৰত্যেকেই তাৰমানে বুথক লৈ ৰাজনীতিটো কৰে কাৰণ বুথ নহ'লে আপোনাৰ ৰাজনীতি কৰিব নোৱাৰে আৰু বুথে হ'ল মানে এটা সমষ্টি ৰাজনৈতিকভাৱে প্ৰথম মেৰুদণ্ড কাৰণ বুথৰ পৰাই আপোনাৰ ইলেকশ্যনটো আৰম্ভ হয় বুথতে ইলেকশ্যন হয় বুথতে কাউণ্টিং হয় তাতে আপোনাৰ হাৰা জিকা হয় তো আজি আমি যিটো মানে ইয়াতে দেখিবলৈ পালোঁ যে আজি আমাৰ ইয়াতে যিসকল আমাৰ বুথ কৰ্মী আছিল তেওঁলোকে প্ৰায়ভাগ 90% বুলি ক'ব লাগিব আজি উপস্থিত হৈছে প্ৰায় ইয়াতে 700ৰো অধিক আজি আমাৰ দলীয় কৰ্মকৰ্তা আজি উপস্থিত হৈছে আৰু যেহেতু নিৰ্বাচন খেলিবলৈ হ'লে বুথ কমিটিৰ প্ৰয়োজন আছে আৰু বুথ কমিটি প্ৰত্যেক দলে নিজৰ নিজৰ বুথ কমিটি শক্তিশালী কৰাটো এইটো তেওঁলোকৰ নিজৰ নিজৰ মানে দলৰ দায়িত্বৰ কৰ্তব্য সেই মৰ্মে আমাৰ UPPL হিচাপে আমাৰ আগৰ পৰাই মজবুত তথাপিও আমি যেহেতু আমাৰ প্ৰত্যেক সমষ্টিত যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে বুথ চলো অভিযান আছিল আৰু এই বুথ চলো অভিযানটো আমি সমাপ্ত কৰিলোঁ সমাপ্ত কৰাৰ পিছত আমি আজি বুথ সন্মিলন ল'লোঁ তো ইয়াতে আমাৰ সকলোৱে আহি অংশগ্ৰহণ কৰিছে আজি খুব এটা সুন্দৰ আয়োজন হৈছে ইয়াতে তো আজি যিখিনি দেখা পালোঁ আমি ইয়াৰ দ্বাৰা ক'ব বিচাৰোঁ যে আমাৰ দল যথেষ্ট শক্তিশালী আছে মুদৈবাৰীত যোৱা মানে বছৰতকৈ এতিয়া আমাৰ মানে UPPL হিচাপে আমি মুদৈবাৰীত মানে বহুত যথেষ্ট শক্তিশালী আমাৰ UPPLৰ যিসকল দলীয় কৰ্মী আছে তেওঁলোকে মানে খুব ধুনীয়াকৈ কাম কৰি আছে তো আজি এই বুথ সন্মিলনে আমাক মানে আগন্তুক দিনত UPPLৰ যি মুদৈবাৰী সমষ্টি ইয়াত মানে জিকাই লোৱাত মানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু মই ভাবোঁ আজি তেওঁলোকৰ যিখিনি উদ্যম তেওঁলোকৰ যিখিনি মানে এই দলৰ প্ৰতি আনুগত্য তো নিশ্চয় আমি তাৰমানে UPPL হিচাপে মুদৈবাৰীত আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম ইয়াত যোৱাবাৰ যিটো ইলেকশ্যন বিজেপিৰ দখলত আছে উদ্ধাৰ কৰাটো হ'বনে নাই চাওক মই কাকো ইণ্ডিকেট কৰি কোৱা নাই টাৰ্গেট কৰি কোৱা নাই কাৰণ প্ৰত্যেক দলৰে এজেণ্ডা হ'ল ইলেকশ্যন খেলা আমি UPPL হিচাপে ইলেকশ্যন খেলিব লাগিব BJPও খেলিব BPFও খেলিব মানে যিসকল ৰাজনৈতিক দল আছে তেওঁলোকে ইলেকশ্যন খেলাৰ কাৰণে ৰাজনৈতিক দল গঠন কৰে তো আমি আজি যিটো জায়গাত আমি আজি বুথ সন্মিলন লৈছোঁ আজি যোৱা 17 বছৰে হওক আজি এই জায়গাখিনিত কি আছিল আজি ইয়াতে এটা ভালকৈ বহিব পৰা এনেকুৱা ধৰণৰ বুথ সন্মিলন বা এনেকুৱা ধৰণৰ এটা মিটিং কৰাৰ কাৰণে জাগা নাছিল তো আমাৰ BTRৰ আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে দূৰদৰ্শী তেখেতৰ মানে বলিষ্ঠ পদক্ষেপত আজি মানে যিজন মানে প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী ডাঙৰীয়াৰ নামত আজি প্ৰত্যেকটা সমষ্টিত মানে একোখন অডিটৰিয়াম দিয়া হৈছে যাতে ৰাইজে মানে প্ৰত্যেক সমষ্টি যাতে মিটিং কৰাৰ কাৰণে সুবিধা হয় তো আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL চৰকাৰৰ ফালৰ পৰা আমি এই মানে সুজিত নাৰ্জাৰী মানে মেমৰিয়েল অডিটৰিয়ামখন আমি পাবলৈ সক্ষম হৈছোঁ লগতে আমাৰ ইয়াতে এটা ডাঙৰ গেষ্ট হাউচ হৈ আছে এইটোও তেখেতৰ আমাৰ UPPLৰ মানে চৰকাৰৰ অৱদান তো আমি তাৰমানে 17 বছৰত যিখিনি বেলেগ দলে কৰিব পৰা নাছিল আজি এইবাৰ মানে আমাৰ UPPL চৰকাৰে আমাৰ এলায়েন্স যি চৰকাৰ আছে এইখিনি কৰিবলৈ সক্ষম হৈছে তো আজি প্ৰত্যেকে নিজা নিজা এজেণ্ডা লৈ ইলেকশ্যন খেলিব তো আমাৰ UPPL হিচাপে আমাৰ দল হিচাপে আমাৰ যিখিনি মানে দায়িত্ব আৰু কৰ্তব্য আমি আমাৰ দলক শক্তিশালী কৰিব লাগে আৰু প্ৰত্যেক সমষ্টিতে আমাৰ এই বুথ চলো অভিযান মানে আজিৰ পৰা আৰম্ভ হৈছে আমাৰ মুদৈবাৰীত প্ৰথম মানে বুথ সন্মিলনী আৰু প্ৰত্যেক সমষ্টিতে বুথ সন্মিলনী হ'ব ইয়াৰ জৰিয়তে আমাৰ দলীয় যিখিনি মানে শক্তি সেইখিনি আমি মানে বৰ্ধিত কৰিম আৰু এইখিনি আগুৱাই লৈ যাম